হেল্ল' এভৰিৱান, মৌচুমী বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এখন ব্যতিক্ৰমী বিয়া খাবলৈ। ব্যতিক্ৰমী বুলি এইকাৰণে কৰিছোঁ, হয়তো ধৰিব পাৰিছে, পুৰণি দিনৰ স্মৃতি সামৰি পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টাত কলপাতৰ ৰভা। খুব বেছি ভাল লাগিছে। আজিৰ দিনত এনেকুৱা ৰভা হয়তো আমি দেখাই নাছিলোঁ। খুব বেছি ভাল লাগিছে আৰু এয়া চাওকচোন, অকণমান আপোনালোককো দেখাই দিছোঁ। আৰু ৰভাখন যিহেতুকে আপোনালোকক দেখাই দিলোঁ, আৰু কইনাজনীকতো আপোনালোকক নেদেখালে নহ'ব। ব'লকচোন যাওঁ আমি কইনাজনীৰ ওচৰলৈ। সেয়া দেখিছেনে ব্যতিক্ৰমী বিয়াখনৰ এয়া কইনা। কেনেকুৱা লাগিছে হিয়া? ভালে লাগিছে। এইটো যে দেউতাই যে দিছে কলপাতৰ ৰভা, কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? আগৰ দিনৰ মানুহে এনেকৈ বিয়া পাতিছিলে, তাকে তোমাকো অকণমান মানে দেখাব চেষ্টা কৰিলে দেউতাই, কিন্তু খুব ধুনীয়া কৰিছে। মানে এইটো আগৰ জেনেৰেশ্যনটো কিবা এটা ঘূৰি আহিছে। আপোনালোকৰ চাগে বহুত ভাল লাগিছে হয়নে আইতাহঁতৰ? আজি নাতিনী এনেকুৱা বিয়া দেখি মোৰ বহুত ভাল লাগিছে, বহুত সুখী হৈছোঁ। দেখিছেনে কইনাৰ পিছফালে দিছে খুব ধুনীয়াকৈ, ইয়াতে ধান ৰাখি থোৱা আছে, সোণগুটি লিখি দিয়া আছে। এইফালে ডেক'ৰেশ্যনৰ কাৰণে ৰখা হৈছে, দেখিছেনে কুলা, চালনী, এয়া নাঙল, যুঁৱলি, সকলোবোৰ খেতিত ব্যৱহৃত সামগ্ৰী ইয়াত ৰখা হৈছে। খুব বেছি ভাল লাগিছে। যাম আপোনালোকৰ বিয়াখন চাই বাৰু পুৰণি দিনলৈ স্মৃতি আহিছে নেকি? যদি আহিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু বিয়াখন আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।